নমস্কাৰ মানে অলপ কথা পাতিম বুলি আহিলোঁ। একচুৱেলি মই প্ৰায় 2মান বজাতে ওলাই আহিলোঁ। মোৰ লগৰ কেইটামানে ফোন কৰিলে, ভাই বহুত জোৰ জবস্তি মাতিল, বহুত গোটেই ইমোশ্যনেল কৰি দিল যে বুলি যেনে হ'লে আছে নাইবা ভাই আহিলোঁ। আহাত ঠিকেই আহিলোঁ। তাৰপিছত আহি কিনে অলপমান আগত গুচি গ'লোঁ, মানে এপাক মাৰি আহিলোঁ। আহি কিনে ভাই ইয়াতে আহি কিনে মই ৰখি আছোঁ আৰু গৰম, তাৰমানে বহুত গৰম। জিৰণি লৈ আছোঁ। কি ধুনীয়াকৈ জিৰণি ল'ম, ধুনীয়াকৈ অলপ পৰ চবে আড্ডা দিম এই বুলি ভাবি বহি আছিলোঁ। মই থাকোঁতে ভাই এটাইতো গুচি আহিলা, মইতো গমেই নাপালোঁ। তাৰপিছত এজনৰ লগত থাকিলোঁ। তাৰপিছত আমি অলপ পৰ বহিলোঁ, বহি মিলি কিনে আহিলোঁ। আগত আহি কিনে তাক লগ পালোঁ। সি ৰাস্তাত আছে, পূৰা বেল্টি আছে, মানে মালটো খাই লৈছে আৰু পূৰা বাগৰি আছে ৰাস্তাতে। কিন্তু এক্সিডেণ্ট হোৱা নাই দেই, টোপনিহে মাৰি আছে। পিছত ভাবিলোঁ যে সি অলপ দেৰি থাকিব, মানে অলপ গধূলকৈ যাম। ডাইৰেক্ট ক'লে মই যাওঁ আৰু ঘৰত। তেতিয়া একচুৱেলি মোৰো বেয়া লাগিল। সিহঁতৰ আশাতে মই আহিছিলোঁ, সিহঁতে মাতি থকাৰ কাৰণে মই আহিছিলোঁ। ইমান হেৰি কৰি কিনে ঘৰৰ পৰা, মানে গৰমত ধুনীয়াকৈ ঘৰত বতাহৰ তলত থাকিব লাগে, সিহঁতৰ কথা শুনি কিনে মই আহিলোঁ। আহি কিনে সিহঁতে গুচি গ'ল। আৰু কি কবি, এনেকুৱা দুখৰ বিলাই। আৰু যদি আপোনালোকৰ লগতো কোনোবা লগৰ লগত এনেকুৱা হৈছে, তেতিয়াহ'লে কমেণ্টত জনাই দিবিচোন। মানে মোৰ লগত এনেকুৱা প্ৰায় হৈ থাকে আৰু মোৰ লগত প্ৰায় এনেকুৱা হৈ থাকে। একচুৱেলি কি কাৰণত সেনেকুৱা হ'ল সেইটো একচুৱেলি মই নিজে গম নাপালোঁ। ভাল সিহঁতে দুজনো গেল, মই এতিয়া ভাই একলে বহি আছো এইটো জংঘলৰ মাজত। কি কবি, মই দেখাই আছো আপোনালোক জংঘল। এই চাওক, ইপানে জংঘল, ইপানে জংঘল, ইপানে জংঘল আৰু ইপানে জংঘল। মানে কি ক'ম আৰু গোটেই মাহা কোনো নাই, মই অকলে বিন্দাছ জংঘলৰ মাজত বহি কিনে আপোনালোকৰ লগত এই কথাষাৰ শ্বেয়াৰ কৰি আছো। যদি কেতিয়াবাও লাগে আপোনালোকে যায় বন্ধুৰ লগত ঘূৰিবা, তেতিয়াহ'লে সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি এখন ল'ব, মানে যে কিমান টাইমত আহিব, যে যাতে আগত আহিব নোৱাৰা, হেন তেন কিবা কিবি সেনেকৈ কি, মানে মোৰ নিচিনা যদি আহে আপোনালোকেও আধাতে অকলে হৈ যাব লাগিব। এনেকুৱা যাতে নহওক আপোনালোকক, সেইটো কাৰণে মই জনাই দিলোঁ। আৰু জনাব আপোনালোকে লোকেশ্যনটো কেনেকুৱা লাগিছে, মানে কি ধুনীয়া চাওক। মানে নেচাৰেই চাওক, মানে চিগুন গছ, মানে সকলো চিগুন গছ, এইটো চাইডত চিগুন গছ আছে। মানে আপোনালোকক কেনেকুৱা লাগিছে এই টপিকটোৰ ভিতৰত অকণমান জনাই দিলে ভাল লাগিব। একচুৱেলি লাজ লাগে, সেইটো বাবে মই অলপমান মানে মানুহ চাইছে বনাই আছোঁ আৰু ভিডিঅ'টো। জীৱনত ভাই এনেকুৱা লোক থাকে, মানে কোনোবাই একেবাৰে তোৰ লগত পূৰা লাগিটো থাকিব, মানে যিটো সময়ৰ লগত টাইম মেচ কৰিবি তেতিয়াক লাগি থাকিব। কোনোবা এনেকুৱা আছে অধৈৰ্য ধাৰা, মানে মোৰ কামটো হ'ল মই থাকিব নিবিচাৰোঁ, মই গুচি যাওঁ, সেনেকুৱা লগ পাবি। কোনোবা এনেকুৱা পাবি মানে ভাই মই যাই আছোঁ কিন্তু নাযায়, সেনেকুৱা লগো থাকে। মানে কি ধৰণৰ লগ পায়, সেইটো নিজৰ লগত চলিলেহে গম পোৱা যায়। একচুৱেলি মোৰ লগত আজি এনেকুৱা এটা হ'ল, সেইটো কাৰণে মই আপোনালোকৰ এইটো কথা শ্বেয়াৰ কৰিলোঁ। এইখিনিকে কয়, ইমান দীঘলীয়া ভিডিঅ'টো নকৰোঁ। আৰু আপোনালোকক যদি ভাল লাগে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে মই অনাগত দিনত ভাল ভিডিঅ' কণ্টেণ্ট দিব পাৰোঁ।